আজি মই বনাম শিঙি মাছ আৰু হালধি, কেঁচা হালধি। এয়া ধুই পখালি ল'লোঁ, মাছটো বাছি ল'লোঁ, হালধি খুন্দি ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত আলু বইল কৰি মাছ ফ্ৰাই কৰি আলুটো সানি লৈছোঁ। এয়া তেলত পিঁয়াজ দিলোঁ, যেনেধৰণে মাছ মাংস বনালে আদা নহৰু পেষ্ট কৰি যেনেকৈ দিয়ে পিঁয়াজ তেনেকৈ দি দিলোঁ। তাৰপিছত দুটা জলকীয়া দিলোঁ আৰু অলপ গুড়ি জলকীয়া দিম যে সেইটো কাৰণে কমাই দিছোঁ জলকীয়া। এতিয়াই আৰু ইমান মছলা নিদিওঁ, মই ইমান মছলা নাখাওঁ কাৰণে। আপোনালোকে এনেকৈয়ে বনাব পাৰে যদি খায়, মই কিন্তু খাই ভাল পাওঁ দেই। এয়া আলু পেষ্টটো দি দিলোঁ, তাৰপিছতে অলপ নিমখ দিম সোৱাদ অনুসাৰে। এতিয়া পিছা হালধিখিনি দি দিছোঁ, বাকী এতিয়া অলপ গৰম পানী ঢালি দিম। তাৰপিছত ভজা মাছকেইটা দি দিলোঁ। তাৰপিছত 15 মিনিটৰ কাৰণে ঢাকনি মাৰি দিব, দেখিব 15 মিনিট পিছত চব্জি ৰেডি। ধনিয়া পাত কেইটামান দিলে বেছি ভাল হয়। এয়া মোৰ চব্জি ৰেডি।